নমস্কাৰ, মই স্বাগতা নাগ স্বাগতম জনাইছো ভয়েস অফ ডেমক্ৰেসিলৈ। আজি 5 ছেপ্টেম্বৰৰ আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষ শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটোত কিয় আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ জানো আহক। আজিৰ দিনটোত গোটেই দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হৈ আছে, কাৰণ দেশৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দ্বিতীয়টো ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেওঁৰ জন্মদিনটো তেওঁ জন্মদিন হিচাপে পালন নকৰি শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ ভাল পাইছিল আৰু প্ৰথম শিক্ষক দিৱস হিচাপে 1962 চনত পালন কৰা হৈছিল। তেওঁ শিক্ষাৰ ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াইছিল। তেওঁ মানিছিল শিক্ষাই মানুহৰ মস্তিষ্কৰ সহপ্ৰয়োগ হ'ব পাৰে। এনেদৰে প্ৰত্যেক বছৰ শিক্ষক দিৱস পালন কৰা হয়। এই দিনত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলক সন্মান কৰে। শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীসকলে উপহাৰো দিয়ে। দেশৰ সকলো শিক্ষকলৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়াই আছিল আমাৰ আজি 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱসৰ সম্বন্ধে সুন্দৰ প্ৰতিবেদন। আপোনালোকৰ সহযোগী আমাৰ কাম্য। অধিক জানিবলৈ চাই থাকক ভয়েস অফ ডেমক্ৰেসি। ধন্যবাদ।